নমস্কাৰ সকলোলৈকে মই পিংকে মোৰ চেনেল জ্ঞান আলোড়নলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে মই যিখন উপন্যাস লৈ আহিছোঁ এই উপন্যাসখনৰ নাম হৈছে হৃদয় এখন মহাকাব্য আৰু এই উপন্যাসখনৰ লিখক হৈছে কিশোৰ মঞ্জিত বৰা। এই উপন্যাসখন 2005 আৰু 7 বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পটভূমিত লিখিত এখন ৰোমান্টিক উপন্যাস। লিখক কিশোৰ মঞ্জিত বৰাও 2005 আৰু 7 বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ আছিল। তেখেতে 2007 বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। হৰৰ দেশ হিচাপে খ্যাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নান্দনিক সৌন্দৰ্যৰ বৰ্ণনাৰ লগতে সেই বিশ্ববিদ্যালয়ত পঢ়া সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ জীৱন যৌৱন প্ৰেম প্ৰীতি আৰু আৱেগ অনুভূতিৰ এক সুন্দৰ বৰ্ণনা এই কিতাপখনত দাঙি ধৰা হৈছে। এই উপন্যাসখন প্ৰথমে অসমৰ এখন আগশাৰীৰ পষেকীয়া আলোচনী প্ৰান্তিকত প্ৰকাশ পাইছিল আৰু এই উপন্যাসখন লিখকৰ প্ৰথম উপন্যাস তথা তেখেতৰ লিখক জীৱনৰো প্ৰথমখন মৌলিক গ্ৰন্থ। উপন্যাসখন লিখকৰ জীৱনৰ প্ৰথম উপন্যাস হ'লেও তেখেতৰ লিখনশৈলী আৰু বিশ্ববিদ্যালয়ৰ মিঠা অনুভূতিৰ লগতে ৰোমান্টিকতাৰ সোৱাদে পাঠকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ হাতত যিখন কিতাপ আছে এই কিতাপখনৰ 2015 চনত দ্বিতীয় সংস্কৰণ সমাপ্ত হৈছে আৰু এই কিতাপখনৰ মূল্য হৈছে 110 টকা। গতিকে আমি এই উপন্যাসখনৰ জৰিয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহুতো নজনা কথাৰ বিষয়ে জানিবলৈ পাম। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয়খন এক আৱেগস্বৰূপ আৰু যিসকল এবাৰ হ'লেও বিশ্ববিদ্যালয়লৈ গৈছে তেওঁলোকো হয়তো বিশ্ববিদ্যালয়খনৰ প্ৰেমত নপৰাকৈ থাকিব পৰা নাই, কিয়নো শাৰী শাৰী নাহৰৰ লগতে ৰাধাচূড়া আৰু কৃষ্ণচূড়াৰ ফুলেৰে সুশোভিত জ্যোতিবাৎসৰা দেখিলে সকলোৰে মন প্ৰাণ ভৰি উঠে। আকৌ এবাৰ এই জ্যোতিবাৎসৰাৰে আগমন ঘটিছে এজাক নৱাগতৰ আৰু এই নৱাগতসকলৰ ভিতৰত আছে আমাৰ উপন্যাসখনৰ কাহিনীটোৰ মূল চৰিত্ৰ অৰ্ণৱ বৰা। তেওঁ হৈছে শিৱসাগৰৰ অদিতি বৰ্মন, তেওঁ হৈছে ডিব্ৰুগড়ৰ আৰু উন্মনা মাধুৰী বৰুৱা তেওঁ হৈছে যোৰহাটৰ আৰু এই তিনিওজনেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহপাঠী হ'বলৈ গৈ আছে। অৰ্ণৱ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGBCN হোষ্টেল অৰ্থাৎ পদ্মনাথ গোহাঁই বৰুৱা হোষ্টেলৰ এজন আৱাসী হ'ব, যিটো হোষ্টেল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এটা সৰ্ববৃহৎ হোষ্টেল। আৰু এইখিনিতে আৰু এটা কথা কওঁ, যেতিয়ালৈকে বিশ্ববিদ্যালয়ত নৱাগত আদৰণি সভা অনুষ্ঠিত নহয় তেতিয়ালৈকে ছিনিয়ৰসকলে জুনিয়ৰসকলৰ ওপৰত অলপমান মৰমৰ অত্যাচাৰ কৰে আৰু অৰ্ণৱৰ ক্ষেত্ৰতো এনেকুৱাই ঘটিল। তেওঁ যেতিয়াই হোষ্টেলত উপস্থিত হ'ল তেতিয়া ছিনিয়ৰসকলৰ মাজত চিঞৰ বাখৰ লাগিল। তেওঁলোকে ক'লে যে মুৰ্গী আহিল আৰু তেওঁ উপস্থিত হোৱাৰ লগে লগে ছিনিয়ৰ এজনে ক'লে যে ঐ আফা কি এক্সট্ৰা দি আছ, এইফালে সোমাই আহ। তেনেকৈ তেওঁৰ স্বাগতম কৰা হ'ল আৰু কিন্তু তেওঁ বুজি নাপালে যে আফা মানে কি। আচলতে এই আফা শব্দটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰয়োগ হোৱা এটা শব্দ, যাৰ অৰ্থ হৈছে অল আছাম ফুটনি এছ'চিয়েশ্যন। আৰু এনেকৈয়ে অৰ্ণৱ ডিব্ৰুগড়ৰ পদ্মনাথ গোহাঁই বৰুৱা হোষ্টেলৰ আৱাসী হ'ল, যাক প্ৰাইড অফ DU বুলি কোৱা হয়। অদিতি থাকে বাহিৰৰ হোষ্টেলত এটা পেইং গেষ্টত আৰু উন্মনা থাকে ইউনিভাৰ্চিটিৰ ভিতৰৰ হোষ্টেলত। তেওঁলোকৰ ক্লাছবোৰো আৰম্ভ হৈছে আৰু লগে লগে আৰম্ভ হৈছে 15 আগষ্টৰ বাবে ৰাতিপুৱাৰ মাৰ্চ পাষ্ট। ক্লাছৰ প্ৰথম দিনটোতে অৰ্ণৱৰ চকুত পৰে উজ্জ্বল হাঁহিৰে সকলোৰে অন্তৰ চুই যাব পৰা অদিতি আৰু লাহে লাহে তেওঁলোকৰ মাজত প্ৰেম আৰম্ভ হয়। আৰু তাৰ পাছতে তেওঁলোকৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হয় আৰু সেই নৱাগত আদৰণি সভাত অৰ্ণৱে স্বৰচিত এটা কবিতা পাঠ কৰে আৰু যিটো কবিতাৰ দ্বাৰা সকলোৰে মন মুগ্ধ কৰিবলৈ সক্ষম হয় আৰু উন্মনাই এটা গান গায়। আৰু সেই দিনটোৰ পৰাই উন্মনাৰো অৰ্ণৱক ভাল লগা হয় আৰু এদিন উন্মনাই অৰ্ণৱক তেওঁৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়, কিন্তু অদিতিৰ লগত এটা বান্ধোনত বান্ধ খাই থকাৰ বাবে অৰ্ণৱে উন্মনাৰ প্ৰস্তাৱটোক প্ৰত্যাখ্যান কৰে। এনেকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে
অৰ্ণৱ আৰু অদিতিয়ে কেতিয়াবা লাইব্ৰেৰীত, কেতিয়াবা কেণ্টিনত, কেতিয়াবা চিনেমা হলত আৰু কেতিয়াবা ব্ৰহ্মপুত্ৰৰ পাৰত সময় কটালে। এইখিনিতে আৰু এটা কথা কওঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চেনি আলি অৰ্থাৎ প্ৰেমৰ আলি আৰু ট্ৰেজেডি আলি নামেৰে দুটা ৰাস্তা আছে। আৰু উপন্যাসখনত উল্লেখ কৰাৰ মতে এই চেনি আলি নামটো সাহিত্যিক লীলা গগৈ দিয়া বুলি উল্লেখ কৰিছে। ইয়াৰ লগে লগে অৰ্ণৱে প্ৰান্তিকৰ বাবে কবিতা লিখা কামবোৰো অব্যাহত ৰাখিলে আৰু উন্মনাৰ প্ৰেমৰ প্ৰস্তাৱ যদিও অৰ্ণৱে প্ৰত্যাখ্যান কৰিছিল, কিন্তু উন্মনাই সকলো সময়তে অৰ্ণৱক সহায় কৰিলে আৰু সকলো কামতে সাহস দি গ'ল। তাৰ পাছত আহিল ভাৰ্চিটি উইকৰ ব্যস্ততা। ভাৰ্চিটি উইকৰ 2 মাহৰ আগৰ পৰাই ইউনিভাৰ্চিটিত খেলা ধূলাৰ লগতে বিভিন্ন নাটক বা গানৰ প্ৰেক্টিছসমূহ কৰি থকা হয়। তাৰ লগে লগে থাকে পঢ়া শুনাও থাকে, ছেমিনাৰ এছাইনমেণ্ট সকলো থাকে। গতিকে সেই দিনকেইটাত খুব বেছি ব্যস্ততা বাঢ়ে আৰু ভাৰ্চিটি উইকৰ দিনকেইটাতো মানে অত্যন্ত ব্যস্ততাপূৰ্ণ হয়। লগতে সেই সময়ছোৱাত ডিপাৰ্টমেণ্টৰ ভিতৰত একতাও খুব বেছি হয়। ছিনিয়ৰ বা জুনিয়ৰ বুলি কোনো ভাগ নাথাকে আৰু সেই সময়ছোৱাত আচলতে ডিপাৰ্টমেণ্ট চেণ্টি বুলি এটা বিশ্ববিদ্যালয়ত এটা প্ৰয়োগ হোৱা শব্দ আছে, ডিপাৰ্টমেণ্ট চেণ্টি। আৰু সেই সকলোৱে নিজৰ ডিপাৰ্টমেণ্টটোক মানে শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে চেষ্টা কৰে আৰু ডিপাৰ্টমেণ্টৰ পৰা যি বিষয়তে মানে যি খেলতেই হওক বা কবিতা নাটক য'তেই হওক ভাগ লয়, তেওঁলোকক ডিপাৰ্টমেণ্টৰ সকলোৱে সহযোগ কৰি উৎসাহ দিয়ে। ভাৰ্চিটি উইকত অৰ্ণৱ বিশ্ববিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ সাহিত্যিক আৰু উন্মনা বিশ্ববিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ গায়িকা হয়। আৰু তাৰ পাছত আহে ইলেকশ্যনত অৰ্ণৱক বিশ্ববিদ্যালয়ৰ সাহিত্য সম্পাদক পদৰ বাবে মনোনীত কৰে আৰু এই ক্ষেত্ৰত উন্মনাই যথেষ্টখিনি সহায় কৰে আৰু শেষত অৰ্ণৱ জয়ী হয়। অদিতিক অধিক সময় দিয়াৰ বাবে উন্মনাৰ প্ৰায়খিনি অনুৰোধেই অৰ্ণৱে ৰক্ষা কৰিব নোৱাৰে, যাৰ বাবে কেতিয়াবা অৰ্ণৱে উন্মনাক মিছা কথাও ক'বলগীয়া হয়। কিন্তু অৰ্ণৱ মনে মনে বহুত অনুতপ্ত হয়, কিয়নো যিজনী উন্মনাই তেওঁৰ বাবে নিস্বাৰ্থভাৱে ইমানখিনি কৰে বা ইমানখিনি সহায় কৰে, সেইজনী উন্মনাকে অৰ্ণৱে ইমানখিনি মিছা কথা ক'বলগীয়া হয়। এই 2 বছৰত অদিতিৰ লগত প্ৰেম আৰু উন্মনাৰ লগত অৰ্ণৱৰ এক সুন্দৰ বন্ধুত্ব গঢ়ি উঠে। অদিতিয়ে উন্মনা আৰু অৰ্ণৱৰ মাজৰ কথাখিনি জানিছিল যদিও কোনোদিন অৰ্ণৱ আৰু উন্মনাক সন্দেহ কৰা নাছিল। এনেকৈ চকুৰ প্ৰচাৰতে তেওঁলোকৰ 2 বছৰ শেষ হ'ব হ'ল আৰু শেষত আহি পৰিল তেওঁলোকৰ বিদায় সভা। এই বিদায় সভাত আনুষ্ঠানিক শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত আনুষ্ঠানিক বিদায়ৰ উপৰিও জুনিয়ৰসকলে ছিনিয়ৰসকলৰ বাবে এক অনানুষ্ঠানিক সভা ৰাখে আৰু এই সভাত জুনিয়ৰসকলে ছিনিয়ৰসকলক তেওঁলোকৰ জীৱনৰ বিষয়ে, ৰুচি অভিৰুচিৰ বিষয়ে আৰু তেওঁলোকৰ প্ৰেমৰ বিষয়ে তেওঁলোকক প্ৰশ্ন কৰে। আৰু এই অনানুষ্ঠানিক সভাতে উন্মনাক তেওঁৰ প্ৰেমৰ বিষয়ে প্ৰশ্ন কৰা হয় আৰু উন্মনাই কয় যে তেওঁ জীৱনত যাক ভাল পায় তেওঁৰ জীৱনত কেতিয়াও নাপায়, কিন্তু তেওঁৰ আফচোচো নাই। সেই ভালপোৱাজন সুখত থকাটোৱে তেওঁ বিচাৰে আৰু উন্মনা অত্যন্ত আৱেগিক হৈ পৰে আৰু তেওঁৰ ভালপোৱাজনৰ বাবে এটা গান গায় আৰু গানটো শেষ হোৱাৰ পাছতে উন্মনা গান গোৱা ঠাইতে ঢলি পৰে আৰু অৰ্ণৱে চাই থাকিব নোৱাৰে আৰু সকলোকে আচৰিত কৰি অৰ্ণৱে উন্মনাক তেওঁৰ কোলাত তুলি লয়। হোৱাৰ পাছদিনা অদিতিৰ সিদ্ধান্তই অৰ্ণৱক আৰু আচৰিত কৰি তোলে। অদিতিয়ে অৰ্ণৱক কয় যে দেহৰ মিলন নহ'লেও তেওঁলোকৰ ইতিমধ্যে আত্মাৰ মিলন হৈ গৈছে। অদিতিৰ অন্তৰৰ পৰা অৰ্ণৱক কোনেও মচিব নোৱাৰে। গতিকে অদিতিয়ে নিজৰ শপত দি অৰ্ণৱক কয় যে তই উন্মনাক গ্ৰহণ কৰ, কাৰণ এই 2 বছৰে বেচেৰীয়ে অন্তৰত খুব দুখ পালে। আৰু তেতিয়া অৰ্ণৱে ভাবে সঁচাকৈয়ে যে এই দুজনী ছোৱালীৰ হৃদয় দুখন একেবাৰে সচ্ছল জলৰাশিৰ দৰে নিৰ্মল। এজনীৰ 2 বছৰৰ ধৈৰ্য আৰু এজনীৰ 2 বছৰীয়া ইউনিভাৰ্চিটি জীৱনৰ প্ৰেমৰ ত্যাগ যেন দুয়োজনীৰ হৃদয়খন এখন
মহাকাব্য। আজিৰ উপন্যাসখনৰ কাহিনীটো ইমানতে শেষ হৈছে। উপন্যাসখন আপোনালোকেও পঢ়ি ভাল পাব বুলি আশা কৰোঁ। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।